বসন্তৰ সময়। এয়া আনন্দত আত্মহাৰা হৈ উঠাৰ সময়। বিগত কেইটামান বৰ্ষৰ দৰে আমাৰ জন নটৰাজ দলে আপোনালোকক পোনপ্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা জনাই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কিছু আটকধুনীয়া নৃত্য। আহক আমি সকলোৱে কাহিনীৰ মাজলৈ গতি কৰোঁ। আমাৰ জীৱন যাত্ৰাৰ তাৰতম্যৰ সাক্ষী হৈ ৰয় প্ৰকৃতিৰ পৰিৱৰ্তন, য'ত আমাৰ অসমীয়াৰ ছটা ঋতু। গ্ৰীষ্ম ঋতুৰ বিষাক্ত গৰমৰ পৰাই ৰক্ষা পাবলৈ আমাৰ জনগণৰ প্ৰথম সমল হৈছে বিচনীখন। বৰষা জিলিকি থকা নিয়ৰৰ টোপালবোৰে ধৰা সেমেকি যোৱা প্ৰেমৰ বতৰা নিদিয়ে জানো? এয়াই হেমন্ত নে প্ৰেম?
লাগিছে সাধু এটা কবা নেকি? হয় নেকি? আহ তহঁতক আজি মই এটা ধুনীয়া সাধু কম। এখন দেশত এজন সদাগৰ আছিল। সদাগৰজনৰ এজনী ধুনীয়া ছোৱালী আছিল। ছোৱালীজনীৰ নাম কি তহঁতে জাননে? নাজানো আইতা। ছোৱালীজনীৰ নাম হ'ল তেজীমলা। তেজীমলা, হেৰা তেজীমলা ঘৰত নাই নেকি? ক'ত যাবনো? লগৰ কেইজনীৰ লগত চাগে নদীৰ পাৰত টিকিল কিনাই ঘূৰি ফুৰিছে। তোমাৰ জীয়ৰে মোৰ কথা শুনিলেহে। এতিয়া বেলি দুবাৰ আগত ঘৰ আহি সোমালেই হ'ল আৰু। এদিনাখন সদাগৰে বহুত দিনৰ কাৰণে বেপাৰ বাণিজ্যৰ বাবে দূৰলৈ যাব লগা হ'ল। তেতিয়াৰ পৰাই আৰম্ভ হ'ল তেজীমলাৰ বৰ বেয়া দিন। মাহীমাকে তেজীমলাক মাৰধৰ কৰে, খোৱা বোৱাত কষ্ট দিয়ে। বেচেৰী তেজীমলাই বৰ কষ্ট পাবলৈ ল'লে। এই কাপোৰখিনি কিন্তু তই আজিয়ে ধুই শেষ কৰিব লাগিব। আৰু ভঁৰালত ধান আছে, তাৰ পৰা ধান উলিয়াই ৰ'দত দিবি। এই কামকেইটা যদি তই আজিয়ে শেষ কৰিব নোৱাৰিলি, ভাত নাপাবি কিন্তু, কৈ থলো। তেজীমলা, বিয়ালৈ যাবি নেকি আই? যাওঁ মাই। এইযোৰ ৰ, এইযোৰ মোৰ আহি দিয়া কাপোৰ। বিয়াত তই এই সাজেই পিন্ধিবি। চাবি কিন্তু কাপোৰযোৰ যাতে একো নহয়। মাই আইতা, তেজীমলাক যদি মাহীমাকে ইমানেই বেয়া পাইছিলে তেনেহলে পাটৰ কাপোৰযোৰ কিয় দিলে? ৰহ আকৰিজনী, কাপোৰযোৰ মাকে এনেই দিয়া নাই নহয়। কাপোৰযোৰত মাহীমাকে অঙঠা, নিগনি এয়া মনে মনে সোমোৱাই দিছে। সৰ্বনা, কাপোৰযোৰ দেখোন নিগনিয়ে কুটিলে। মাহীয়েক মই এতিয়া কি ক'ম? সখী, আই গম পালে কি হ'ব? একো নহয় দিয়া সখী, তোমাৰ গাততো অকণো দুখ নাই। নিগনিকেইটাই সেই কাপোৰযোৰ কুটিছে, আয়ে বুজা পাব দিয়া। তুমি চিন্তা নকৰিবা, তুমি মোৰ এই কাপোৰ সাজ লোৱা। এই কাপোৰ সাজে তোমাক যে বৰ ধুনীয়া লাগিব। বাহ, আজি তোমাৰ বিয়া, খুব ফূৰ্তি কৰিম দেই। ঐ লাজ কাপোৰযোৰ লগ। সৰ্বনা, এয়া তই কি কৰিলি হা? মোৰ আই দিয়া কাপোৰযোৰ তই এয়া ৰখা কৰিলি? আই, মোৰ গাত দুখ নাই নহয়। নিগনিকেইটাইহে কাপোৰযোৰ কুটিলে। তেজীমলা, তই ইয়াৰ পৰিণাম পাবই লাগিব। সাজু হৈ থাক। সদাগৰলৈ বিয়া হৈছিলো ৰাণীৰ তলা থাকিম বুলি, কিন্তু ক'তা সতিনীৰ যি তেজীমলাৰ বান্ধি হৈছো থাকিবলৈ। তেজীমলা, মাহীয়ে শাস্তি পাবলৈ তই সাজু হৈ থাক।
তেজীমলা ঢেঁকীশাললৈ গ'ল ধান বানুংগৈ আই ইমান ৰাতি আমি ধান বানি আইঐ দেহি মোৰ সোণজনীৰ কেঁচা টোপনি ভাঙিলো হ'বলা এতিয়া আয়া মই ঢেঁকী দিম আৰু তই ধান বোৱাই দিবি দেখো দেখো কোনো দুখন হাত খুলিলে হাতকেইখনহে খুন্দিছে ভৰিকেইখন আছে নহয় দে ভৰিৰে দে ভৰিটো কোনো খুলিলে একো নহয় অ' সোণজনী তোৰ মূৰটো আছে নহয় দে মূৰটোৰে দে অনুৰাগীৰ মাত্ৰ এটাই প্ৰশ্ন এয়া হত্যা নে দুৰ্ঘটনা এতিয়া আমাক ন্যায় লাগে জুবিনদাৰ মৃত্যু যাতে অথলে নাযায় আমাক উচিত তদন্ত লাগে গতিকে আহক ৰাইজ আমি সকলোৱে ঐক্যবদ্ধ হওঁ যাতে জুবিনদাৰ আত্মাই চিৰশান্তি লাভ কৰে